Good morning everyone. আজি আপোনালোকক এটা বহুত ডাঙৰ নিউজ এটা দিব আছে. I'm sure আপোনালোকে thumbnail চাই গম পাইছে নিউজটো কি হয়. Yes, লাইফত প্ৰথমবাৰৰ কাৰণে মই এটা বডি বিল্ডিং কম্পিটিশন কম্পিট কৰিব গৈ আছো আৰু এটো খুৰুখুৰা কম্পিটিশন নহয়. It's called Sheru Classic. It's one of the biggest bodybuilding competitions in India. আৰু খুৰুৰ পৰা actually এটা মোৰ ড্ৰিম আছিল আৰু মোৰ ওয়ার্কআউট কৰা বা জিম কৰা বহুত বছৰ হ'ল যে এবাৰ হলো লাইফত যিকোনো যুগ পাছৰ কথা কিন্তু ষ্টেজত উঠি বেলাই কম্পিট কৰাৰ মোৰ সপোন আছিল আৰু তাৰ উপৰিও এইবাৰ 2021 চেৰু ক্লাছিকত আমাৰ অসমৰ বাহিৰৰ বহুত ইউটিউবাৰে কম্পিট কৰি আছে যিসকল ফিটনেছ আৰু বডি বিল্ডিং জড়িত হৈ আছে আৰু অসমৰ যিমান ইউটিউবাৰ আছে যিসকল ফিটনেছ বা বডি বিল্ডিং জড়িত হৈ আছে এতিয়ালৈ চেৰু ক্লাছিক খেলা নাই সেইকাৰণে মই ভাবিলোঁ এবাৰ ট্ৰাই কৰি চাওঁ আৰু যিহেতু এইটো বস্তুৱে অসমৰ ফিটনেছ ইণ্ডাষ্ট্ৰীক অলপমান হ'লেও এক্সপ'জাৰ দিব ইউজুৱেলি মই ৱৰ্কআউট কৰাৰ আগত একো খাই নাযাওঁ আপোনালোকে ইমান যে দেখিছে ছাপ্লিমেণ্টছৰ বস্তু মই বহুত দিন লোৱা নাছিলোঁ কাটাৰতে যে লৈছিলোঁ তাৰপাছত এতিয়া এইবাৰ লৈছোঁ আৰু ইমান বস্তু ইউজুৱেলি আপোনালোকক নালাগে যদি আপোনালোকে খালী ৱৰ্কআউট কৰে কিন্তু মই এইবিলাক লৈছোঁ কাৰণ কম্পিট কৰিবৰ কাৰণে এইখিনি বহুত দৰকাৰী এতিয়া যোৱাৰ আগত মই প্ৰি ৱৰ্কআউট ল'ম একচুৱেলি এইটো এল কাৰ্নিটিন আপোনাৰ ফেট লছৰ কাৰণে বহুত ভাল এইকেইদিন এটলিষ্ট 1-1.5 মান অলপমান গেইন কৰিম মই মোৰ ৱেইট কিমান নাই এতিয়া আজি আপোনালোকক মই জিমত গৈ দেখাম মোৰ ৱেইট কিমান মোৰ বডি কণ্ডিশ্যন কি হৈ আছে জাষ্ট ষ্টাৰ্ট কৰিছোঁহে কিমান কণ্ডিশ্যন ভাল নহয় এক স্কুপ ক্ৰিয়েটিন এটা বস্তু মই দিব পাহৰিলোঁ এইটো হ'ল এলাৰ্জিনিন যদি আপোনালোকে ৱৰ্কআউট কৰি আছে এলাৰ্জিন ইজ গুড ফৰ ভাস্কুলাৰিটি মানে যদি আপোনালোকৰ জিম কৰিলে কি হয় যেতিয়া বডি ফেট কমে তেতিয়া আপোনালোকৰ হাতৰ বা গাৰ যিবিলাক শিৰ আছে সেইবিলাক দেখা পায় বহুতে হয়তো ছাপ্লিমেণ্ট ষ্ট'ৰৰ পৰা বেছি পইচা দি পেলাই এলাৰ্জিনিন কিনে কিন্তু মই এইটো এলাৰ্জিন আপুনি বহুত কমত পাব এইটো মই ফাৰ্মাচী কেমিষ্টৰৰ পৰা দিছোঁ এইটো আই থিংক এক পেকেট 30 টকা নে 20 টকা লয় আৰু ইয়াৰ পাছত আমি যাম জিমত আজি আপোনালোকক পুৰা প্ৰচেছ দেখাম কেনেকৈ ষ্টাৰ্ট কৰিম আজিৰ পৰা জাষ্ট মই জিমত আহিলোঁ আৰু আপোনালোকে যিকোনো ক্ষেত্ৰতে যদি লাইফত আগবাঢ়ে আপোনাক এটা গাইডেন্সৰ দৰকাৰ হয় আপুনি যদি স্কুলত যায় টিচাৰৰ আপোনাৰ দৰকাৰ হয় যদি আপুনি এথলিটছ হয় যদি আপুনি ফিটনেছ বা এনেকুৱা স্পৰ্টছলৈ জড়িত হৈ আছে আপোনাক কোচৰ বহুত দৰকাৰ আপোনাক এজন গুৰুৰ বহুত দৰকাৰ আপুনি লাইফত আগবাঢ়িব হ'লে এইটো নহয় যে আপুনি লাইফত বহুত শিকিছে কিন্তু দেৰ ইজ অলৱেজ আ লট অফ থিংছ লেফ্ট টু লাৰ্ণ আৰু এই ক্ষেত্ৰত মই যোনটো আজি কম্পিটিশ্যন কৰিম বুলি গৈ আছোঁ চেৰু ক্লাছিক মোৰ গুৰু হ'ল মোৰ কোচ তেখেতে নিজৰ ইণ্ট্ৰডাকশ্যন নিজেই দিব ইণ্ট্ৰডাকশ্যন কি দিম অসমৰে হয় দুয়োজনে আৰু মোৰ সদায় এটা চেষ্টা চলি আহে আগৰ পৰাই যে মই অসমৰ পৰা যিবিলাক টেলেণ্ট আছে ইণ্টাৰনেশ্যনেল প্লেটফৰ্মত যিহেতু মোৰ প্ৰফেশ্যনটো বডি বিল্ডিং তো বাকী স্পৰ্টছৰো মই ট্ৰেইনিং কৰাওঁ MMA বা তেনেকুৱা মই কৰাওঁ চ' মই ছাপ্লিমেণ্টেশ্যন বা এইবিলাকৰ ক্ষেত্ৰত মই অকণ ক'ৰ্চ কৰা আছে চ' মই এটা যিবিলাক ফেচ কৰিছিলোঁ মানে ভাল কোচ পোৱা নাছিলোঁ মই চ' মই কেতিয়াও নিবিচাৰোঁ মোৰ নেক্সট জেনেৰেশ্যনটো তেনেকুৱা এটা প্ৰব্লেম ফেচ কৰোঁ চ' এটাই চেষ্টা কৰোঁ নিজৰ বেষ্ট দিয়া চেষ্টা কৰোঁ আৰু অভিয়াছলি তুমিতো তোমাৰ বেষ্ট দিবাই আৰু বেষ্ট এথলিট এজন যাতে অসমক ৰিপ্ৰেজেণ্ট কৰে সেইটোৱে আশা কৰোঁ আৰু থেংকছ ফৰ বিলিভিং মি মোৰ ট্ৰেইনিঙৰ ওপৰত বিশ্বাস কৰি তুমি আহিছা তুমি নিজেই বহুত জানা আৰু তুমি আগতেও ট্ৰান্সফৰ্মেশ্যন কৰিছা মই চাইছোঁ বহুত ভাল হৈছে তুমি যেনেকুৱা ক'লা যে গুৰু এজন লাগে আৰু এটা কথা আছে গুৰুবিহীন শিক্ষা অৰ্থহীন বা মনিটৰ কৰা মানুহ এজন লাগে মোকো লাগে চ' আশা কৰোঁ বহুত ভাল ট্ৰান্সফৰ্মেশ্যন এটা হ'ব আৰু তোমাৰ ফিজিকটো বহুতেই ভাল এক্সাইটেড চ' আশা কৰোঁ আমাৰ কাৰণে অসমৰ কাৰণে আমাৰ ইণ্ডিয়াৰ কাৰণে আৰু বহুত গ'ল্ড মেডেল তুমি আনিবা বহুত ভাল কথা ক'লে উচিতে যে মোক ক'লে যে তুমি আগতেই বহুত জানা কিন্তু মই ভাবোঁ যে যেতিয়া আপুনি ভাবে যে মই সকলোবোৰ বস্তু জানো বুলি তেতিয়াই ন আপুনি মানে একো শিকিব নোৱাৰে আৰু মেডেলৰ কথাটো মই নাজানো মই মেডেল আনিব পাৰোঁ নে নাই কিন্তু মোৰ এইটোৱেই মোৰ এটা লাইফ চেঞ্জিং এক্সপিৰিয়েঞ্চ হ'ব মই এখন ষ্টেজত মই থিয় হ'ম সেইটো মোৰ কাৰণে বহুত ডাঙৰ কথা আৰু তাতকৈ বেছি ডাঙৰ কথা যে মই অসমৰ হৈ পেলাই অসমক ৰিপ্ৰেজেণ্ট কৰি এতিয়ালৈকে কোনো ইউটিউবাৰ আই থিংক মই জানাত কোনো যোৱা নাই এতিয়ালৈকে ফিটনেছ ৰিলেটেড ইউটিউবাৰ চেৰু ক্লাছিক বা এনেকুৱা এটা ধৰণৰ কিমান ডাঙৰ প্লেটফৰ্ম এটাত সেইকাৰণে আই এম ৰিয়েলি এক্সাইটেড আৰু আজিৰ পৰা মোৰ ট্ৰান্সফৰ্মেশ্যন ষ্টাৰ্ট আপোনালোকে ভাবিছে চাগে মই এতিয়া ইমান ভাল ফৰ্মত নাই একচুৱেলি এইটো পৰিণাম যেতিয়া মই কাটাৰৰ পৰা আহিছিলোঁ মই যা এটা বস্তু খাইছোঁ পিজ্জা খাইছোঁ পাস্তা খাইছোঁ সেইটোৰ পৰিণাম এয়া এতিয়া অচ্যুতে মূৰত লাগিব এইকেইদিন এই 3 মাহ একচুৱেলি আমাৰ কিমান বাকী আছে একজেক্টলি আমাৰ ডিচেম্বৰত কম্পিটিশ্যন আছে ডিচেম্বৰ 3-4-5 তো এতিয়াৰ পৰা আপোনাৰ নাই কমেও 3.5 মাহ ইটছ নট ইম্পচিবল বাট ইট ইজ টাফ চ' আমি আজি ফিটনেছ এছেছমেণ্টটো লৈ লওঁ আমি ট্ৰান্সফৰ্মেশ্যনটো জাৰ্ণিটো যিহেতু আমি গোটেইখিনি আমি ৰাখিম এটলিষ্ট আমি গম পাম যে আমি কিমান ডেভেলপ কৰিলোঁ এতিয়া মোৰ ৱেইট আই এম গেছিং 74-73
74 তো সাইণ্টিফিকেলি আইডিয়েল ৱেটতো আছে কিন্তু যিহেতু আমি ষ্টেজত অকণমান ফুল দেখিব লাগিব চ' আমি মাছলছত অকণমান বঢ়াব লাগিব চ' আমাৰ কম্পিটিশ্যন ৱেট আমি ধৰা 75 মানে ফেট লছ কৰাৰ পিছত ফেট পাৰ্চেণ্টেজ কিমান আছে এইটো চাই দিম বাৰু তো তাৰপিছত আমি কেলকুলেট কৰিব লাগিব আৰু ষ্টেজ আমাৰ ফেট পাৰ্চেণ্টেজ ধৰা 5 to 6ত আমি যাব লাগিব Let me tell you guys, এতিয়া মোৰ fat percentage হৈছে 16.2. 16.2 ৰ পৰা কিমান বুলি ক'লা 10% গ'লে তোমাৰ 7 kg টো গুচিয়ে গ'ল তো আমি 7 kg লছ কৰি আৰু 8-9 kg মাসল আমি বঢ়াব লাগিব আৰু যেহেতু মাসল বিল্ডিংটো ইমান কম সময়ত কৰাটো পসিবল নহয় তথাপিও আমি চেষ্টা কৰিম যে এটা মানে ফুলাৰ লুক এটা আমি দিব পাৰোঁ সিমেট্ৰিৰ ওপৰত বেছি কাম কৰিম আমি সেইটো বাৰু আছে তোমাৰ 5.7 আৰু 1.70 সেন্টিমিটাৰ কমন ব্ৰডনেছটো দেখাব লাগিব শোল্ডাৰ পৰ্চনটো ডাঙৰ কৰিব লাগিব সো ট্ৰাই কৰা যাব আৰু যিমানখিনি পৰা যায় হাইট বাঢ়িব নি হাইট এতিয়া আৰু গ'ল আৰু টাইম গ'ল আৰু তো আমি এতিয়া চাই লওঁ বডিটো কেনেকুৱা আছে প্ৰেজেণ্টলি কেনেকুৱা হৈ আছে বিৰাট বেয়া হৈ আছে কিন্তু চাবতো লাগিবই বাৰু তো চাই লওঁ আৰু টাৰ্গেটটো লৈ লওঁ আমি কোনটো মাসল ইমপ্ৰুভ কৰিম কাৰণ আমি যিহেতু IFBB গেম হয় গ'ম তো IFBB কিছুমান থাকে ৰুলছ থাকে আৰু সেইটো হৈছে বডি চিমেট্ৰি এটা মেজাৰমেণ্টো থাকে যেহেতু মেথছ ফিজিক্স কম্পিটিশ্যন তো আমি বনাওঁতে এনেকুৱা হৈ যাব নোৱাৰোঁ যে আমি বডি বিল্ডাৰ দেখিছোঁ চ' মেথছ ফিজিকৰ এটা মানে প্ৰপ'জল এটা থাকে তো সেইটো মেইনটেইন কৰি আমি বনাব লাগিব বডিটো তুমি বিৰাট লাজো লাগিছে একচুৱেলি মোৰ বডি কণ্ডিশ্যন বিৰাট বেয়া হৈ আছে প্লিজ ডোণ্ট মাইণ্ড আপোনালোকে চাব মই আজিৰ পৰা 3 বছৰৰ আগত এইটো বডি বনাইছিলোঁ আৰু এতিয়া এয়া কাটাৰৰ পাছত 3 months পিছত আৰু বেষ্ট পাৰ্চনটো আহি আছে সেইটো অশ্বিনৰ ওপৰত ৰশ্মিনে কেনেকৈ বনায় মইতো নবনাওঁ মইতো ৰাস্তাটোৱে দেখাম তুমি কিমান ভালকৈ চাবা সেইটোৱে না মইতো মোৰ 100% কমপ্লিট বৰ্তমান মোৰ বডিৰ কণ্ডিশ্যন এনেকুৱা হৈ আছে এতিয়া মেথছ ফিজিকেল নিচিনা প'জ কৰা আপোনাৰ প'জিংবিলাক পিছত বাৰু ট্ৰেইনিঙত শিকাই দিম চ' তোমাৰ আপাৰ পৰ্চনটো ভাল চব ভাল আছে চেষ্টটো অকণমান উইক হৈ আছে আৰু মেথছ ফিজিকত প'ৰ আমাৰ এবডোমেন এৰিয়াটোত বেছি ফ'কাছ কৰিব লাগিব কাৰণ এইখিনিত আমাৰ বেছি এট্ৰেক্টিভ লাগিব সাইড পোষ্ট কৰা সাইড টাৰ্ণ একচুৱেলি অনেষ্টলি মই আজিলৈকে প'জিং কেইটা কৰি পোৱা নাই যেতিয়া মই ফটোশ্বুট কৰিছিলোঁ তেতিয়া খালি ৰেগুলাৰ প'জেছ মডেলিং প'জেছ দিয়ে তো মই ইমান প'জেছ ভালকৈ নাজানো অচলতে শিকাব লাগে সাইড প'জেছ ফেচ টু ডিচাইডেড হ'ব ফাষ্ট 16% আছে ন বডি 16% ঠিকে আছে ব্যাক টাৰ্ণ ব্যাক ভাল বেকটো ভাল মাসলছবিলাক অকণমান হৈ আছে শ্ৰিংক হৈ আছে কিন্তু ফুলনেছটো আহিব টাৰ্ণ লেফ্ট এইটো চাইডত তো প'জিংবিলাক সদায় ষ্টেজত টাৰ্ণ ৰাইট চ' তুমি ৰাইট চাইড ঘূৰিব লাগিব এইটোতে কৈছোঁ মনত দিয়া মেথছ ফিজিকেল প'জিং এটা নাথাকে তাতে মষ্ট মাস্কুলাৰ প'জটো কৰি দিয়ে যাতে আমি এই বস্তুটো চিমেট্ৰি আহিছে নে চাব এইটো প'জ মেথছ ফিজিকেল নাথাকে কিন্তু চাব লাগে ঠিক আছে চ' জাৰ্ণি ষ্টাৰ্ট হ'ল আৰু ষ্টাৰ্ট কৰি দিলোঁ আজি বাট আই এম ৰিয়েলি এক্সাইটেড এইটো একচুৱেলি মই কম্পিটিশ্যন বুলিয়ে নহয় এতিয়া চোৱা মই যেতিয়া কাটাৰৰ পৰা আহিছিলোঁ তেতিয়া মোৰ মটিভেশ্যন মানে বহুত ডাউন হৈছিলে কাৰণ বহুত কামত ব্যস্ত হৈ গ'লোঁ সেইকাৰণে জিমত সিমান মন দিব পৰা নাছিলোঁ এতিয়া এইটো এটা ভাল মোৰ অপৰচুনিটি আছে যে এইটোৰ কাৰণে মই অলপমান পুছ কৰিম যাতে মোৰ মটিভেশ্যনটো আগত যায় আৰু অসমৰ কাৰণেও কিবা নহয় কিবা এটাতো ট্ৰাই কৰি মানিবলৈ যিহেতু বংকিমৰ উইক মাছল হৈ আছে চেষ্টটো তো আমি আজি প্ৰথমতে উইক মাছলটোৰ পৰা ষ্টাৰ্ট কৰিম কাৰণ আমি কম্পিটিশ্যনত কোনো ধৰণৰ মানে উইক মাছল লৈ নাযাওঁ কমপ্লিট 70 লৈ যাম আৰু তোমাৰ বাকীবিলাক মাছল যিহেতু গ্ৰ' কৰিছে চ' মই ভাবোঁ নিউট্ৰিশ্যনৰ কাৰণে হোৱা নাই তেনেকুৱা অকণমান পৰ্চৰ বা তেনেকুৱা কিবা অকণমান ভুল থাকিব পাৰে চ' সেইখিনি আমি কাৰেক্ট কৰি লওঁ আৰু কাৰেক্ট ফৰ্মটোৰ পৰাহে মাছলছ ডেভেলপমেণ্টটো ভাল হ'ব যিমান পাৰে শ্বল্ডাৰ আৰু লেগছটো ওচৰত থাকিব লাগে হয় কাফটো থাকিব লাগে মেইনটেইন কৰিব ডাউন যাতে ইনহেল আপ ফাটাই দিলে হ'ল আপোনালোকৰ যদি কিবা ফিটনেছ ৰিলেটেড কুৱেৰিজ বা নিউট্ৰিশ্যন ছাপ্লিমেণ্টেশ্যন এইবিলাকৰ ওপৰত কিবা কুৱেৰিজ আছে অশ্ৰুতৰ এটা বেলেগ চেনেল আছে ফিটনেছ চেনেল আপোনালোকে সেই চেনেলটো প্লিজ চেক আউট কৰিব আৰু সকলোবোৰ বস্তু আপোনালোকে মোৰ ডেছক্ৰিপশ্যন বক্সত হ'ব ৰ ফিটনেছ আছাম নামটো ফিটনেছ আমি এতিয়া মই য'ত আছোঁ এতিয়া এইখনো ফিটনেছ আপোনালোকৰ বহুত ব্ৰাঞ্চ আছে নহয় জানো তিনিটা আছে দা জিম বুলি ইউটিউব চেনেলটোৰ নাম ফিটনেছ লেট মি টেল ইউ হি ইজ নট অনলি বডি বিল্ডাৰ ট্ৰেইনাৰ হি ইজ এণ্টাৰপ্ৰেনৰ
তো বৰ্তমান এই বিজনেছ কৰি আছে ভাল ডাঙৰ মানুহ এইটো আমি আছোঁ হেঙেৰাবাৰী ব্ৰাঞ্চত বহুত ধুনীয়া জিম আপোনালোকে এতিয়া আহিব পাৰে চাবলৈ আৰু এতিয়া অফাৰ চলি আছে তোমালোকৰ ভাল জিমত অফাৰ চলি আছে ইণ্ডিপেণ্ডেন্স ডে অফাৰ প্লিজ ডু চেক দিছ জিম